আন্দোলনক আমি গৰিহণা দিছোঁ যে আজি অভিষেক দাসৰ হত্যাৰ আজি 10 দিন উকলি গ'ল তথাপিও আমাৰ তামোলপুৰ প্ৰশাসনে আজিলৈ হত্যাকাৰীৰ কোনো ধৰণৰ আমাৰ দুখী শাস্তি প্ৰদান কৰিব পৰা নাই সেয়ে আমি তামোলপুৰৰ ৰাজপথৰ পৰা এই সংগ্ৰাম আৰম্ভণি কৰিছোঁ আৰু অনাগত দিনত আমি অভিষেক দাসৰ হত্যাকাৰী যেতিয়ালৈকে তামোলপুৰ প্ৰশাসনে মানে শাস্তি প্ৰদান নকৰে তেতিয়ালৈকে আমাৰ এই সংগ্ৰাম চলি যাব আৰু আমি এই সংগ্ৰাম অব্যাহত ৰাখিম ধন্যবাদ আমি অসম উন্নতি হ'ব পৰা এই ঘটনা তীব্ৰভাৱে গৰিহণা দিছোঁ আজি সদৌ অসম হৰণীয়া কছাৰী ছাত্ৰ সন্থাই তামোলপুৰৰ বিভিন্ন জাতীয় সংগঠনৰ উদ্যোগত যি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে প্ৰতিবাদী কাৰ্যসূচীত আমি অসম উন্নতি সভা পূৰ্ণ সমৰ্থন জনাইছোঁ আৰু আগন্তুক দিনত এই অভিষেক দাসৰ হত্যাকাৰীক দৃষ্টামূলক শাস্তি প্ৰদান কৰিবলৈ আমি অসম উন্নতি সভাত দাবী জনাইছোঁ। এই হত্যাকাণ্ডৰ দ্বাৰা এটা কথা স্পষ্ট হৈছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৃহ বিভাগ চলোৱাত ব্যৰ্থ হৈছে আৰু তেওঁৰ যি আৰক্ষী স্মাৰ্ট আৰক্ষীৰ কথা কয় এই স্মাৰ্ট আৰক্ষী বিকল এটা আৰক্ষীৰ ওপৰত পৰিগণিত হৈছে যি সময়ত অডিঅ' ভিজুৱেল আছে অডিঅ' ট্ৰেক আছে যদি আৰক্ষী সঁচাকৈ স্মাৰ্ট হৈছে তেতিয়াহ'লে এই ভিজুৱেলসমূহ সঠিক ৰূপত পৰীক্ষা কৰক আৰু দোষীক গ্ৰেপ্তাৰ কৰক অডিঅ' ট্ৰেকসমূহ নিৰীক্ষণ কৰক তাৰপিছত গ্ৰেপ্তাৰ কৰক আৰু যদি ইয়াত কিবা ৰাজনৈতিক ষড়যন্ত্ৰ আছে যদি কিবা ৰাজনৈতিক সংসূত্ৰ আছে আমি সেই ৰাজনৈতিক শক্তিসমূহক আমি ইয়াৰ পৰা সকীয়াই দিব খুজিছোঁ। এই ক্ষেত্ৰত হত্যাকাৰীৰ ক্ষেত্ৰত এগৰাকী খিলঞ্জীয়া যুৱকৰ মৃত্যু হৈছে ইয়াত ৰাজনৈতিক কোনো ধৰণৰ কথা বতৰা আনিব নালাগে ৰাজনীতিৰ ঊৰ্ধত গৈ দোষীক চিনাক্ত কৰি দোষীক শাস্তি প্ৰদান কৰক আৰু এই সংগ্ৰাম আমাৰ যিখন চলিছে এই সংগ্ৰাম দীঘলীয়া হ'ব আজি ৰাজপথ অৱৰোধ কৰা হৈছে ইয়াৰ পিছত আৰু ভয়ংকৰ কাৰ্যসূচী গ্ৰহণ কৰা হ'ব। অভিষেক দাসৰ যি হত্যাকাণ্ড এই হত্যাকাণ্ডত আজি 12 দিনকৈ পাৰ হৈ যোৱাৰ অৱস্থাত এতিয়ালৈকে অসম চৰকাৰৰ আৰক্ষী বিভাগে কোনো ধৰণৰ তেখেতসকলে কোনো এজনো অপৰাধীক কাৰেক্ট কৰিব পৰা নাই তাৰ ক্ষেত্ৰত আমি আজি সমদল উলিয়াইছোঁ আৰু প্ৰতিবাদ জনাইছোঁ যাতে অসম চৰকাৰে অতি শীঘ্ৰে সেই দুষ্কৃতিকাৰীসকলক অতি শীঘ্ৰে কাৰেক্ট কৰে তাৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। অভিষেক হত্যাৰ কোনো হেৰি কৰা নাই কি ক'ব? হয় অসম আৰক্ষীৰ চূড়ান্ত ব্যৰ্থতাৰ কাৰণে আজি সদৌ অসম হৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ আহ্বানত তামোলপুৰ জিলাৰ কেইবাটাও জাতীয় সংগঠন ক্ৰমে তামোলপুৰ জিলা আছু এপছু আৰছু আক্ৰাছুকে ধৰি তামোলপুৰ অঞ্চলৰ বিভিন্ন স্বেচ্ছাসেৱী সংগঠনসমূহৰ লগতে তামোলপুৰ অঞ্চলৰ ৰাইজৰ সহযোগিতাত আজি এই অভিষেক দাসৰ হত্যাৰ তদন্ত বিচাৰি আমি এই প্ৰতিবাদী সমদল কাৰ্যসূচী ৰূপায়ণ কৰিবলগীয়া হৈছে। অভিষেক দাসৰ হত্যাকাণ্ডৰ লগত ইতিমধ্যে 9টাতকৈও অধিক ভিডিঅ' ভাইৰেল হৈছে বিভিন্ন ফটো ভাইৰেল হৈছে অভিষেক দাসৰ সৈতে থকা 4গৰাকী বন্ধুৰ ইতিমধ্যে ষ্টেটমেণ্ট গ্ৰহণ কৰিছে। ইয়াৰ পিছতো অসম আৰক্ষীয়ে কোনো এগৰাকী ব্যক্তিক অপৰাধীক বা কোনো এগৰাকী হত্যাকাৰী চিনাক্তকৰণ কৰি গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম নোহোৱাটো অসম আৰক্ষীৰ কাৰণে চৰম লজ্জাজনক কথা আৰু অসমৰ ৰাইজৰ কাৰণে চৰম দুৰ্ভাগ্যজনক কথা। নিশ্চিতভাৱে অভিষেক দাসৰ হত্যাকাৰীক চিনাক্ত কৰি উচিত দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগিব পৰিয়ালক ন্যায় প্ৰদান কৰিব লাগিব অন্যথা সদৌ অসম হৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ লগতে তামোলপুৰ অঞ্চলৰ বিভিন্ন জাতীয় দল সংগঠন আৰু ৰাইজৰ সহযোগিতাত ইয়াতকৈ তীব্ৰতৰ গণতান্ত্ৰিক আন্দোলনৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। মুখ্যমন্ত্ৰী হস্তক্ষেপ বিচাৰিছিল নিশ্চিতভাৱে মাতৃগৰাকীৰ শোকত বিহুল হৈ থকা এই মাতৃগৰাকী মুখ্যমন্ত্ৰী মহোদয়ে আহ্বান জনাইছিলে যে মোৰ ল'ৰাৰ মৃত্যুৰ যি হত্যাকাৰী সেই হত্যাকাৰীসকলক কৰায়ত্ব কৰি ফাঁচি প্ৰদান কৰিবৰ কাৰণে দাবী জনাইছিলে। গতিকে পৰিয়ালৰ সেই আইগৰাকীৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি আমিও জাতীয় সংগঠনসমূহে মুখ্যমন্ত্ৰী মহোদয়ক আমি হস্তক্ষেপ কৰাটো প্ৰয়োজন বুলি ভাবিছোঁ আৰু হত্যাকাৰীক অতি শীঘ্ৰে ফাষ্ট ট্ৰেক আদালতত বিচাৰ কৰি ফাঁচি প্ৰদান কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ।